ফুলৰ ভাজি বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই আলু এটা মই মিহি মিহিকৈ কাটি লৈছোঁ, পিঁয়াজ এফাল দিছোঁ আৰু এইখিনি শেৱালি ফুল মই ৰ'দত শুকুৱাই থৈছিলোঁ। এইখিনি এতিয়া ভাজিম, চাওক কেনেকৈ মই বনাওঁ। দি দিলোঁ পেষ্টখিনি, তাৰপিছত এতিয়া মই আলুখিনি দি দিম। মোৰ ভাজিখিনি প্ৰায় সিজিছে আৰু আলু এনেও পটাপট সিজে এইখিনি 50% মান হৈ গ'ল আৰু 50% হ'লেই শেৱালি ফুলখিনি দি দিলোঁ। এতিয়া ভালকৈ এনেদৰে লৰাই দিম। এয়া চাওক মোৰ শেৱালি ফুলৰ ভাজিখিনি ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, বহুত টেষ্টি লাগে খাই। টিপি দিবা। ঘৰলৈ আহিলোঁ। এয়া মই ঘৰলৈ আহিলোঁ। ভিডিঅ' কৰা নহ'ল তাত, আৰু বেটাৰ উৎপাত কৰি হ'ল যে সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আপোনালোকক এতিয়া দেখাই দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। ধন্যবাদ। প্ৰসাদ আপোনালোকলৈ আগবঢ়ালোঁ দেই ৰাইজসকল, খাব সকলোৱে। নাৰিকল খাইছোঁ মই। এয়া আমাৰ পোৱালি কাম কৰিছে বোলে। দেখাই দিয়া, মুখখন দেখাই দিয়া এফালে। কি বনাইছা কৈ দিয়া আকৌ। চয়াবিন কোৱা। চয়াবিনটো উলিয়াই কিনে গুড়ি কৰি আছে সি খুন্দনা।